আজি আটলান্টাও নাই আৰু খোজকাঢ়ি আছোঁ আৰু আমি ব্ৰেক টাইমৰ আগৰ পৰাই ক্লাছ নাই আমিতো অকণমান যাযাবৰী মানুহ উৎপতীয়া মানুহ খোজকাঢ়ি ফুৰাই মানুহ তাকেই খোজকাঢ়ি আছোঁ আৰু এতিয়া ইমান এনেকৈ নিৰখকৈ ভাল লগা নাই আমাৰে এজন বন্ধু মাছ কমিউনিকেশ্যনৰ সপোন বৰা ন সপোন বৰাৰ কবিতা এটি পাঠ কৰি দিয়াচোন পোহৰ সপোনৰ এটা খুব ধুনীয়া কবিতা আছে দেই শেষ নোহোৱা কবিতা বুলি শেষ নোহোৱা এটি কবিতা মই সেইটোকে পাঠ কৰি দিম ঘড়ীৰ বুৰঞ্জীত আমি হেৰাই যোৱাৰ পূৰ্বে কেইটামান কথা হেষ্ট হৈ যোৱা দৰকাৰ প্ৰথম কথা অংকত মই শৈশৱ কেঁচা গতিকে লাভ লোকচানৰ অংকৰে মই প্ৰতিষ্ঠা কৰিব বিচৰা নাই কোনো সম্পৰ্ক মাত্ৰ নিৰ্মাণ কৰাৰ সপোন দেখিছোঁ তোমাৰ বুকুৰ পৰা মোৰ বুকুলৈ এখন সেউজীয়া দলং দ্বিতীয়তে বান্ধোন মই বেয়া পাওঁ এটা ফিনিক্স পক্ষী হোৱাৰ বাসনাই প্ৰতি মুহূৰ্ততে মোক সাৰে ৰাখে তোমাক মই মোৰ দেউকা হিচাপে বিচাৰোঁ তোমাৰ তেজত মোৰ সপোন প্ৰবাহিত হওক আমাৰ সপোনবোৰৰ কুকুহাউৰী আকাশ ভৰা মই চাব নোৱাৰোঁ তৃতীয়তে তোমাৰ প্ৰেমৰ চলিষ্টেড মেটাফিজিক্সত বৰবাদ হওঁ বা নহওঁ নাজানো কিন্তু তোমাৰ উশাহত নিজকে বিলাই দিব বিচাৰোঁ উশাহৰ দৰে ক্ৰমশ তুমি মোৰ অভ্যাসত পৰিণত হৈছা বৰষুণ হৈ তিয়াব লৈছা হৃদয় মৰো বুজিব পৰা নাই এতিয়া কি কৰোঁ গতিকে বেলিটো গলি শেষ হোৱাৰ আগত নক্ষত্ৰৰ উজ্জ্বলতাত গ্ৰহণ নলগাৰ আগত মৃত্যুৱে শীতল চুমা জচাৰ আগত তুমি আৰু মই আমি হোৱাৰ আগত কথাবোৰ হেষ্ট হৈ যোৱা দৰকাৰ মানে এতিয়া গম পোৱা গ'ল সাংবাদিকতা পঢ়া মানুহে সাংঘাতিক কবিতা লিখে হয় নাই তাকো প্ৰেমৰ কবিতা আৰু মানুহটো দেখিবলৈ কেনেকুৱা লাগে একদম সংগ্ৰাম কৰি থকা মানুহ যেনিবা কিন্তু লিখিছে প্ৰেমৰ কবিতা ন এইটো সপোনলৈ পঠাই দিম দেই ঠিক আছে